কিয় পিন্ধা নাই চুলি বেয়া হৈ যাব কাৰণে নেকি জানে চাগে ন যে পেছেঞ্জাৰ কো পেছেঞ্জাৰ পিন্ধিব লাগে হেলমেট ইউজ কৰিব লাহে লাহে তো মই দেখা নাই আৰু ইমান ভৰ্তি কিয় ইমান এই মানুহ থিয় হৈ আহিছে যে কিহৰ কাৰণে এই ইমান বস্তু ইমান মানুহ থিয় হৈ আহিছে এখন কাটক স্পীড লিমিট ভাইলেট কৰিছে কাটক এখন কাটক এখন কাটক লাইসেন্স করতে আমি হাকা তুমি একোনো ফাইন দিছে না ই চালানো পারিব ই চালানো ফোন কর দি তার ফোন কর দি আপনি কোন হয় আপোনালোকে যেনেকৈ দেখিছে আমাৰ ইয়াতে 9টা এনিমেল কৰিডৰৰ ভিতৰত আমাৰ ইয়াতে 7টা আমাৰ কলিয়াবৰ আণ্ডাৰতে পৰে আৰু ইয়াতে যিখিনি আমি এইখিনি ফ্লাড ভালনাৰেবল যোনখিনি জেগা আছে সেইখিনি আমি ভিজিট কৰি আছোঁ আৰু দেখিছোঁ যে মানুহখিনিয়ে বহুত নিয়ম নামানে যেনেকৈ ধৰি লওক হেলমেট নাই ছিট বেল্ট নাই স্পীড লিমিটটো এক্সিড কৰে ধৰি লওক ইনে 40 আণ্ডাৰত চলাব লাগে 50-60টো নিয়মীয়াভাৱে চলাই ধৰি লওক তো সেইকাৰণে আজি আমাৰ পৰিবহণ বিভাগৰ লগত ফৰেষ্টৰ লগত আৰু আমাৰ পুলিচৰ লগত মই মেজিষ্ট্ৰেট হিচাপে মই নিজেও ইয়াত উপস্থিত আছোঁ আৰু চাইছোঁ যে মানুহখিনিয়ে সেই নিয়মখিনি মানে নে নাই আৰু বহুতখিনি মানুহক আমি ফাইন কৰাও হৈছে চ' এইটো আই বিলিভ আপোনালোকৰ চেনেলসকলৰ জৰিয়তে আমি ক'ব বিচাৰোঁ যে আই বিলিভ ইট উইল ক্ৰিয়েট এন এৱেৰনেছ যে পাব্লিকে স্পেচিয়েলি এই জেগাখিনি এনিমেল কৰিডৰ দি যাওঁতে তেখেতসকলে গম পাব যে নিয়ম নীতিখিনি যেন মানে আৰু মষ্ট ইম্পৰ্টেণ্টলি যাতে স্পীড লিমিটটো এক্সিড নকৰে কিয় আপোনালোকে জানেই ধৰি লওক আপোনালোকতো আমাৰ ইয়াৰে মানুহ আপোনালোকে জানে এইখিনি দি আমাৰ হাতীৰ পৰা আৰম্ভ কৰি ৰাইনো ডিয়াৰ সকলোখিনি পাৰ হৈ থাকে চ' ভগৱান নকওঁ কিবা এটা খুনিয়াবলৈ হয় কিবা এটা কৰিবলৈ হ'লে ডাঙৰ ঘটনা ঘটিব হয়নে চ' সেইকাৰণে সকলোৰে স্বাৰ্থতে কোৱা হৈছে যে স্পীড লিমিটটো যাতে কোনো পধ্যে তেখেতসকলে এক্সিড নকৰে আৰু যোনখিনি যান বাহনৰ নিয়ম নীতি সেইখিনি যাতে মানি চলে 9টা এনিমেল হয় 7টা এনিমেল কৰিডৰ কলিয়াবৰ অন্তৰ্গত আৰু সেইকাৰণে আজি এনেকুৱা স্পেচিয়েল ভিজিট এটা দিয়া হ'ল আমাৰতো এনে পৰিবহণ বিষয়াসকলে এইখিনি কৰিয়ে থাকে আৰু সময়ে সময়ে আমি এনেকুৱা স্পেচিয়েল ভিজিট মাজে মাজে নিশ্চয় দি থাকিম চ' এজ টু ক্ৰিয়েট এন এৱেৰনেছ এমং দ্য পিপল যে তেখেতসকলে নিয়ম নীতিখিনি যাতে মানি চলে আজি বৰ্তমান কলিয়াবৰ চাকুল বাইদেউৰ সহযোগত আমি ৰাস্তা দি যোৱা স্পীডৰ গাড়ী হেলমেট নিপিন্ধা ছিট বেল্ট নমৰা আৰু হাই ছিকিউৰিটি নম্বৰ প্লেট নথকা গাড়ীবোৰক কেছ লৈছোঁ আৰু বাকী গাড়ীখিনিক আমি লাহে লাহে যাবলৈ কোৱা হৈছে নহ'লে কিছুমান এনেকুৱা হয় পহু পটককৈ পাৰ হৈ দিয়ে সেইটো গম নাপায় সেইকাৰণে তেওঁলোক ভালকৈ বুজাই দিয়া হৈছে যে আপোনালোকে লাহে লাহে যাব যাতে আপুনি কিবা এটা মুখৰ আগত ওলালে আপুনি ব্ৰেক মাৰিব পাৰে সেইকাৰণে বাকী সহযোগিতাটো ৰাইজৰ ঠিকেই পাইছোঁ এতিয়ালৈকে যিমান পাইছোঁ নিজে নিজে লাহে লাহে গৈ আছে কিন্তু বাকী আৰু তেওঁলোক নিজেও সজাগ হ'ব লাগিব আমিতো চব সময়তে থাকিব জীৱ জন্তুৰ সুৰক্ষাটোৰ কাৰণে অকল আমিয়ে নহয় গোটেই ৰাইজো সহযোগ কৰিব